নমস্কাৰ আপোনালোকে চাই আছে দা স্পটন ষ্টুডিঅ'ত মই সুস্মিতা এই মুহূৰ্তত লৈ আহিছোঁ এটা ডাঙৰ খবৰ জুনমণি ৰাভাৰ মাতৃ আৰু ভাতৃ এমাহ ধৰি চিকিৎসাধীন হৈ আছে জুনমণি ৰাভাৰ ন্যায় বিচাৰি এতিয়া ভাগৰুৱা হৈ পৰিছে জুনমণি ৰাভাৰ পৰিয়াল দুৰ্ভগীয়া মাতৃগৰাকী এতিয়া ভাগৰুৱা হৈ পৰিছে চিকিৎসাধীন হ'বলগীয়া হৈছে 15 মে নিশাই সংঘটিত হৈছিল জুনমণি ৰাভাৰ ঘটনা আৰু এটা 3 মাহ হও হৈছে জুনমণি ৰাভাৰ ঘটনা সংঘটিত হোৱা কিন্তু 3 মাহে কোনো ধৰণৰ ন্যায় প্ৰদান নকৰিলে বা কোনো ধৰণৰ তদন্তৰ প্ৰতিবেদন দাখিল নকৰিলে অসম চৰকাৰ অসম প্ৰশাসন লগতে সিবিআই এতিয়া ভাগৰুৱা হৈ পৰিছে ন্যায় বিচাৰি জুনমণি ৰাভাৰ ন্যায় বিচাৰি এতিয়া ভাগৰুৱা হৈ পৰিছে জুনমণি ৰাভাৰ মাতৃ আৰু আৰ্থিক অনাটনত ভুগিছে দুৰ্ভগীয়া পৰিয়ালটো জনাই গৈছে এই মুহূৰ্তৰ খবৰ জুনমণিৰ ন্যায় বিচাৰি এতিয়া ভাগৰুৱা হৈ পৰিছে জুনমণি ৰাভাৰ মাতৃ এমাহ ধৰি চিকিৎসাধীন জুনমণিৰ মাতৃ আৰু ভাতৃ 3 মাহ হবৰ হল জুনমণিৰ ঘটনাৰ কিন্তু আজি পৰ্যন্ত ন্যায় নাপালে জুনমণি ৰাভাই মূল অভিযুক্ত এতিয়াও মুকলি আকাশৰ তলত জনাই গৈছে এই মুহূৰ্তৰে খবৰ যে জুনমণি ৰাভাৰ ঘটনাটো 15 মে নিশাই সংঘটিত হৈছিল আৰু সেই 15 মেৰ পৰা আজি 3 মাহ হবৰে হল কিন্তু আজি পৰ্যন্ত জুনমণি ৰাভাই ন্যায় নাপালে সকলোৱে দাবীৰ পিছত দাবী উত্থাপন কৰি থাকিলে জুনমণি ৰাভাৰ দুৰ্ভগীয়া পৰিয়ালটোৱে ন্যায় বাবে জুনমণি ৰাভাৰ ন্যায় বাবে বাৰে বাৰে তেওঁলোকে স্পষ্টীকৰণ দি থাকিলে বা বাৰে বাৰে তেওঁলোকে দাবী উত্থাপন কৰি থাকিলে কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ ন্যায় নাপালে জুনমণি ৰাভাই সিবিআই তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে সিবিআই দ্ৰুতগতিত অভিযান অব্যাহত ৰাখিছে কিন্তু সিবিআই আজি পৰ্যন্ত প্ৰতিবেদনহে দাখিল কৰিব পৰা নাই ইয়াৰ আৰৰ মূল ৰহস্য কি সেয়াও তাক লৈও কোনো বৰ্তমান সময়ত জ্ঞাত নহয় যে সিবিআইৰ ইমান এটা দীঘলীয়া সময় কিয় লাগিলে জুনমণি ৰাভাৰ ঘটনাৰ তদন্ত প্ৰক্ৰিয়াৰ প্ৰতিবেদন দাখিল কৰাত অসমত জুনমণি ৰাভাৰ ঘটনাৰ পিছত আৰু বহুকেইটা ঘটনা সংঘটিত হৈছে কিন্তু গোটেইকেইটা ঘটনাত তাৎক্ষণিকভাৱে তীব্ৰ গতিত তদন্ত প্ৰক্ৰিয়া অব্যাহত হৈছে আৰু তদন্ত প্ৰক্ৰিয়াৰ প্ৰতিবেদনো দাখিল হৈছে মূল অভিযুক্ত আৰক্ষীৰ কবলত লকআপত আছে কিন্তু তেনেস্থলত জুনমণি ৰাভাৰ ঘটনাটো ইমান এটা দীঘলীয়া সময় লোৱাৰ মূল কাৰণ কি সেয়া অসমৰ ৰাইজে আজিও বুজি নাপালে ইয়াৰ মাজত কি ৰহস্য আছে বা কি চাঞ্চল্যকৰ কথা ইয়াত সোমাই আছে বা কোনোবাই গাপ দিবলৈ সমগ্ৰ ঘটনাটো চেষ্টা কৰিছে নেকি তাক লৈও বৰ্তমান সময়ত কোনো জ্ঞাত নহয় কিয়নো কোনো ধৰণৰ প্ৰতিবেদনে সিবিআই বৰ্তমান সময়লৈকে দাখিল কৰা নাই সংবাদ মাধ্যমৰ আগত কোনো ধৰণৰ স্পষ্টীকৰণ কোনো ধৰণৰ মন্তব্য দাঙি ধৰা নাই সিবিআই দলটোৱে সেয়ে এতিয়া বৰ্তমান সময়ত জুনমণি ৰাভাই ন্যায় কেতিয়া পাব কিমান দিন লাগিব হয়তো আৰু বহু মাহ ধৰিও জুনমণি ৰাভাৰ ঘটনা এনেকৈ চলি থাকিব তদন্ত প্ৰক্ৰিয়া হয়তো বহু বছৰো লাগিব পাৰে তাক লৈ কোনেও সঠিকভাৱে বৰ্তমান সময়ত ক'ব নোৱাৰে এটা জুনমণি ৰাভাৰ সেই দুৰ্ভগীয়া পৰিয়ালটো যিগৰাকী মাকৰ বুকু উদং কৰি জুনমণি ৰাভাই চিৰ বিদায় লৈছিলে তেওঁ নিয়তিৰ কোলাত শুই পৰিছিলে সেই মাতৃগৰাকী এতিয়া ভাগৰুৱা হৈ পৰিছে মাতৃ এজাহাৰো দাখিল কৰিছিলে আৰু এজাহাৰত তেওঁ মূল অভিযুক্তৰ নাম উল্লেখ কৰিছিলে সমগ্ৰ ঘটনাৰ বিৱৰণ দি জুনমণি ৰাভাৰ মাতৃয়ে এজাহাৰ দাখিল কৰিছিলে সমগ্ৰ ঘটনাৰ সন্দৰ্ভত আৰু সেই এজাহাৰৰ ভিত্তিতেই সিবিআই তদন্ত কৰিছো বুলি সিবিআই কথা দিছিলে কিন্তু সেই যদি এজাহাৰৰ ভিত্তিতে তদন্ত কৰিছে তেনেহলে তদন্ত প্ৰক্ৰিয়া আৰু ক্ষিপ্ৰ গতিত হ'ব লাগিছিল আৰু এটা ভাগৰুৱা হৈ পৰিছে জুনমণি ৰাভাৰ মাতৃ তথা ভাতৃ পূৰ্বৰে পৰাই শাৰীৰিক অসুস্থতাত ভুগি আছিল আৰু তেওঁ কেইবাবাৰো চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল জুনমণি ৰাভাৰ মৃত্যু হোৱাৰ পিছত আৰু এতিয়া মাতৃও এমাহ ধৰি চিকিৎসাধীন হৈ আছে মাতৃৰ শৰীৰো এতিয়া অসুস্থ হৈ পৰিছে আৰ্থিক অনাটনত ভুগিছে এতিয়া পৰিয়ালটো তীব্ৰ আৰ্থিক সংকটত এতিয়া জুনমণি ৰাভাৰ পৰিয়াল চৰকাৰেও কোনো ধৰণৰ পদক্ষেপ লোৱা নাই জুনমণি ৰাভাৰ ঘটনা সন্দৰ্ভত সেয়ে এতিয়া ভাগৰুৱা হৈ পৰিছে জুনমণি ৰাভাৰ মাতৃ সকলোৱে ন্যায় আশাত আছে যে জুনমণি ৰাভাই কেতিয়া ন্যায় পাব 15 মে সংঘটিত হোৱা সেই ঘটনাটোৰ শিহৰণকাৰী ঘটনাটোৰ তদন্ত প্ৰক্ৰিয়াৰ প্ৰতিবেদন কেতিয়া দাখিল হ'ব মাষ্টাৰমাইণ্ড যোনে এই ঘটনাটো সংঘটিত কৰিছিলে যোনে জুনমণি ৰাভাৰ মৃত্যুত যাৰ বিশেষভাৱে যাৰ নাম হাঙুৰ খাইছে বা যোনে এই সমগ্ৰ কাণ্ডটো সংঘটিত কৰিছিলে সেই ব্যক্তি বা সেই মাষ্টাৰমাইণ্ড কেতিয়া আৰক্ষীৰ কবলত পৰিব বা কেতিয়া ৰাইজৰ সন্মুখত চিনাক্ত হ'ব তাক লৈ এতিয়া অসমৰ ৰাইজে দাবী উত্থাপন কৰি আছে জনাই গৈছে এই মুহূৰ্তৰে খবৰ